নমস্কাৰ বন্ধু বান্ধৱীসকল, পিংকিছ ৱৰ্ল্ডৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাম এয়া মাছৰ জোল। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে মই এয়া বাহু মাছ লৈ লৈছোঁ, 3 পিচ লৈছোঁ, আমাৰ মানুহ 3টা যিহেতু। এয়া আদা নহৰু থেতালি লৈছোঁ, বিলাহী ডাঙৰ চাইজৰ 2টা লৈছোঁ, আৰু কেঁচা পিঁয়াজ এটা লৈছোঁ মই ডাঙৰ চাইজৰ, আৰু এয়া আলু কাটি লৈছোঁ। সকলোখিনি যোগাৰ হৈ গৈছে। এতিয়া কেৰাহী পাতিম আৰু আমাৰ এইফালে বিলাহী, এটা বিলাহীত 10 টকা, 2টা বিলাহী দিছোঁ মই, মানে 1 সাজত 20 টকা বিলাহী আমি খাইছোঁ। এতিয়া এয়া কেৰাহীত মই তেল দি লৈছোঁ, আৰু তেলখিনি গৰম হোৱাত মই এয়া পাঁচফোৰণ কেইটামান দি ল'লোঁ, আৰু পাঁচফোৰণ ফুটি গ'ল। এতিয়া মই কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ, আৰু ভালদৰে অকণমান ভাজি ল'ম। আৰু মই যি বনালেও মানে ভাজি লোৱা তেল আৰু পিঁয়াজখিনিতে মই নিমখ হালধি দি দিওঁ, পিছত দিলে মই বেয়া পাওঁ। সেই নিমখ হালধি দিলোঁ নিজৰ জোখ অনুযায়ী। এতিয়া একেখিনি পিঁয়াজতে মই অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি লৈছোঁ, আৰু এয়া থেতালি লোৱা আদা নহৰু যিখিনি আছিলে সেইখিনিও দি ল'লোঁ। আৰু এতিয়া এয়া মোৰ এইখিনি ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে এয়া বিলাহী আৰু আলুখিনি দি লৈছোঁ, আৰু ভালদৰে মই 10 মিনিটমান সময় ভাজি ল'ম। আৰু এইফালে মোৰ আলু বিলাহীখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে এয়া পানী দি দিছোঁ নিজৰ জোখ অনুযায়ী। আপোনালোকে যিমান জোল খাব বিচাৰিলে জোল বনাই ল'ব। মই বেছি জোল বনোৱা নাছিলোঁ, আৰু এয়া নিজৰ জোখ অনুযায়ী পানী দি লৈ, আৰু এইফালে মোৰ এয়া চব্জিখিনি উতল আহিছেই ধুনীয়াকৈ, আৰু এয়া চাওক আধা আধা সিজিছে। আৰু এতিয়া মই এনেকুৱা অৱস্থাতে মাছখিনি দি ল'ম। এয়া মই মাছ দি লৈছোঁ, আৰু পুনৰ মই উতলিবলৈ দিম। আৰু এইফালে মই এয়া লাষ্টত কেঁচা ধনিয়া দি পেলাই চব্জিখন নমাই থ'লোঁ, আৰু কালাৰটো দেখিছে খুব ধুনীয়া হৈছে। মছলা অকল মই জিৰা ধনিয়া অকণমান দিছিলোঁ, বেলেগ একো দিয়া নাই। আৰু মই এয়া চব্জি ৰেডি।